নমস্কাৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক জনাম OBC স্কলাৰশ্বিপ আছাম 2020 বিষয়ে। হয়, OBC 2020 বিষয়ে যিটো স্কলাৰশ্বিপ আছে সেইটোৰ অনলাইন এপ্লাই কৰাৰ ডেট ষ্টাৰ্ট হৈছে যোৱা পৰহি অৰ্থাৎ 20 অক্টোবৰ 2020 তাৰিখৰ পৰা। যিবোৰ ষ্টুডেণ্ট মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই পোষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ বাবে তাত এপ্লাই কৰিব পাৰিব। তো কেইটামান ইম্পৰ্টেণ্ট ডেট আছে OBC স্কলাৰশ্বিপৰ বাহিৰে OBC স্কলাৰশ্বিপৰ কাৰণে। তো ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যনৰ কাৰণে 20 অক্টোবৰ 2020 আৰু লাষ্ট ডেট 30 নৱেম্বৰ 2020। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাক যিখিনি যোগ্যতা লাগে OBC স্কলাৰশ্বিপ পাবৰ কাৰণে আমি সেইকেইটা চাই লৈছোঁ। প্ৰথম তো ষ্টুডেণ্ট must be belong to OBC category. OBC category হ'ব লাগিব ষ্টুডেণ্টজন। ষ্টুডেণ্ট must be 10th or 12th পাছ, মেট্ৰিক বা হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। ষ্টুডেণ্টজনৰ ঘৰৰ দেউতাকৰ ইনকাম বছৰেকত 1.5 লাখতকৈ কম হ'ব লাগিব, 1.5 লাখতকৈ কম হ'ব লাগিব দেউতাকৰ ইনকাম। আৰু লাষ্টতটো আছে স্কলাৰশ্বিপ শুড বি ৰেষ্ট্ৰিক্টেড আপ টু 2 বয়জ অফ দ্য ছেম পেৰেণ্ট। এজন গাৰ্জেনৰ দুজন ল'ৰাকে এই OBC স্কলাৰশ্বিপটো দিব পাৰিব। তাৰপিছত আমাক কি ডকুমেণ্ট লাগিব এই OBC স্কলাৰশ্বিপৰ বাবে? এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব যিটো আমি আপলোড কৰিব লাগিব। OBC চাৰ্টিফিকেট লাগিব এখন, ইনকাম চাৰ্টিফিকেট লাগিব আৰু লাষ্ট ইয়াৰৰ মাৰ্কশ্বিট লাগিব, অৰ্থাৎ মেট্ৰিক পাছৰ মাৰ্কশ্বিট বা হাই ছেকেণ্ডাৰী মাৰ্কশ্বিটখন লাগিব আমাক। তাৰপিছত ষ্টেপছ টু এপ্লাই ফৰ OBC স্কলাৰশ্বিপ আছাম। আমি কেনেকৈ এপ্লাই কৰিব লাগে তাৰ এটা অফিচিয়েল ৱেবছাইট আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। মই সেই ডেছক্ৰিপশ্যনত গৈ তোমালোকে এই OBC স্কলাৰশ্বিপৰ কাৰণে ডিৰেক্টলি এপ্লাই কৰিব পাৰিবা। তো ডেছক্ৰিপশ্যনত লিংকটো সকলোৱে চাই ল'বা, তেতিয়া তোমালোকে তাত গৈ এপ্লাই কৰিব পাৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।